End of flashback. Hey guys, কি খবৰ সকলোৰে সাগৰো সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত দীপাৱলীৰ বহুত বেছি শুভেচ্ছা থাকিল দেই তো এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰত আৰু গানটো শুনা পায়ে আছে যেতুকে আজি হৈছে দিৱালী তো যাৰ বাবে পুৰা একদম প্ৰিপাৰেচন চলি আছে আৰু আমাৰ পূজা মণ্ডপত মূৰ্তি আনিও ৰেডি ইফালে গোটেইখিনি হৈ গৈছে মানে যিখিনি প্ৰিপাৰেচন কৰি আছিলে যোনে দেখা নাই মোৰ মিনি ব্লগ চালে গম পাব সিহঁতি যে আমাৰ ইয়াতে ধুনীয়াকৈ দুৰ্গা পূজাৰ পেণ্ডেল থিম কিবাকিবি বনাই আছিলে মই অলপকৈ দেখুৱাইছিলোঁ সেইখিনিয়ে পুৰা প্ৰিপাৰেচন কমপ্লিট এতিয়া হৈ আছে আৰু এতিয়া বৰ্তমান আমি যাবলৈ ওলাইছোঁ বজাৰত আৰু এতিয়া বৰ্তমান আমি কেইটামান দিয়া মানে চাকি কেইটামান কালাৰ কৰিছোঁ যিহেতুকে ভণ্টি কালাৰ কৰি আছিলে তাতে যাই পেলাই মই অকণমান কালাৰ চালাৰ কৰি দিছোঁ আৰু সেনেকুৱা তো এতিয়া কেনেকুৱাকৈ কি কৰিছোঁ গোটেইখিনি দেখুৱাম তেনে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পূজা বুলি মই কালি এনেকৈ মেহেন্দি লগাইছিলোঁ আৰু এইটো হাতত লগোৱা হোৱা নাই কাৰণ কি ৰাতি সকল যিহেতুকে শুই গ'লোঁ তেনেকৈ থাকি গ'লোঁ আৰু এইফালে কেনেকুৱা লাগিছে জনাব দেই এইফালে মৰ্ণিঙতে ভণ্টি চাকিবিলাক পূৰা একদম ৰেডি কৰি আছিলে ধুনীয়াকৈ ডিজাইন কৰি তো মই ভাবিলোঁ অকণমান ময়ো তাক হেল্প কৰি দিওঁ তো সেইটো কাৰণে ময়ো তাৰ লগত লাগি গৈছোঁ একেবাৰে চাকি বনোৱাত এইফালে পূৰা হাতে চাতে লাগি শেষ আৰু চাকি বনাই মই এনেও আগে পিছে ভাল পাওঁ তো এইফালে এটা চাকি অলৰেডি মই বনালোঁ আৰু এইফালে আৰু এটা বনাব লৈছোঁ একচুৱেলি ভণ্টিৰ তাতে ড্ৰয়িং কৰাৰ বস্তুবিলাক আছিলে বা ফেব্ৰিক তেনেকুৱা এভেইলেবল আছিলে চ' তেনেকৈ অলপ মিলাই কিনে বনাই দিলোঁ আৰু কেনেকুৱা লাগিছে বাৰু জনাব দেই চিম্পলত বনাইছোঁ আৰু ইমান হেভি একো বনোৱা নাই বা তেনেকৈ চাকিত ইমান হেভি ভাল নালাগে চ' তেনেকৈ বনাই দিলোঁ আৰু এইটো বছৰ আকৌ আমাৰ ঘৰৰ ওচৰৰ পূজা পেণ্ডেলৰ থিমটো বেলেগ দেই প্ৰত্যেক বছৰে বেলেগ কৰে এই বছৰ সিহঁতে কিবা এটা বেলেগ থিম চেষ্টা কৰিছে মোৰ মতে এইটো দুখীয়া আৰু ধনীক চাগে কম্পেৰিজন কৰিছে ইমান মই চিয়ৰলি নাজানো বাট এটা চাইডে দুখীয়াৰ স্কুল এটা চাইডে ইংলিছ মিডিয়াম তেনেকুৱাই দেখা পালোঁ নাজানো মই সোধাও নাই সিহঁতক মানে যিখিনি দেখাত লাগিছে সেইখিনি আৰু বাকী মোৰ থিমটো বহুত বেছি ভাল লাগিছে দেই আৰু আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন আৰু এইফালে চাওক এই দাদাটোৱে ধুনীয়াকৈ পিন্ধাই দি আছে স্কুলৰ বেগ আৰু লাহে ধীৰে মই আৰু মা আহি গ'লোঁ বজাৰত কিবা কিবি বস্তু ল'ব লগা আছিলে পূজাৰ সামগ্ৰী A few minutes later. চ' গাইজ এতিয়া আমি ঘৰ আহি পাইছোঁ আৰু ঘৰ আহি পোৱা বহুতখিনি সময় হ'ল আৰু এতিয়া বৰ্তমান আমি অকণমান নেইল পেইণ্ট কৰি আছোঁ দেই আমাৰ পূৰা গোটেই এতিয়া মেকঅভাৰ চলি আছে বৰ্তমান কোনোবাইতো আহি মানে মাথাৰ পৰা গামোচাই খোলা নাই মেকআপত লাগিছে এতিয়া আমাৰ নেইল পেইণ্ট কৰিছোঁ আমি ধুনীয়াকৈ যিহেতুকে যোৱাবাৰ দুৰ্গা পূজাত নেইল পেইণ্ট কৰিছিলোঁ ভৰিৰ একেবাৰে ভৰিৰ হালত বেয়া হৈ গৈছে মোৰ অৰিজিনেল নখহে উঠি গৈছে তো এতিয়া ভাবিছোঁ এইটো কাৰণে মানে ডুপ্লিকেট নখৰ লগতে কাম চলাম তো সেইটো কাৰণে ডুপ্লিকেট নখ লগাইছোঁ চবে আৰু এইফালে চাওক মোৰ মেহেন্দিটো আমি যোৱাকালি ৰাতি লগালোঁ আৰু এতিয়া বৰ্তমান আপোনালোকক নেইল এক্সটেনশ্যনছ দেখাওঁ চাওঁ এইটো চাইডে নেইল পেইণ্ট চলি আছে বৰ্তমান এইফালে এইবিলাক চব গোটেই নেইল এক্সটেনশ্যন দেই এইবিলাক এটা মোৰকেইটা কিন্তু আকৌ অৰিজিনেল তাইৰ স্কুলত মানা যাৰ কাৰণে এইবিলাক এক্সটেনশ্যন দি পেলাই কাম চলাই আছে এইফালে ভৰিত লগাইছে আৰু এইফালে মই A few minutes later. চ' গাইজ পূজা বুলি অকণমান ৰেডি হৈছোঁ এইফালে চিম্পল এটা মেকআপ কৰিছোঁ আৰু এইফালে এইযোৰ কুৰ্তি মই পূজাকে কিনিছিলোঁ বাট পিন্ধাই নাছিলোঁ থৈ দিছিলোঁ চ' আজি কুৰ্তাটো পিন্ধি লৈছোঁ আৰু বাহিৰততো শুনাই পাইছে একদম ধাৰাসাৰ বম ফুটি আছে মানে একদম কোনে ৰখা নাই সৰু পোৱালিকেইটাৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহ চবেই বম ফুটা আৰু মোৰো ইচ্ছা যায় বাট মোৰ ভয় লাগে সেইটো কাৰণে মই নুফুটাওঁ এতিয়া মই বম কিনিব যাম আৰু এইফালে আমাৰ ঘৰৰ ওচৰত চাকি দিছোঁ আৰু লাইট চাইট জ্বলাইছোঁ ধুনীয়াকৈ সেইখিনিও দেখাম চ' চাই থাকক আৰু দিনৰ দৃশ্যটো আপোনালোকক দেখুৱালোঁ কেনেকুৱা এইফালে ৰাতিৰ দৃশ্যটো এবাৰ চাই লওকচোন ইমান বেছি ভাল লাগিছে ন ৰাতি দেখা পাই আৰু এইফালে মই ঘৰৰ ওচৰত অকণমান লাইট দি পেলাই সজাইছিলোঁ তাকেই দেখুৱাই দিলোঁ দেই আপোনালোকক আৰু আমাৰ ঘৰৰ ওচৰে পাঁজৰে চবেই ইমান ধুনীয়াকৈ চাকি লগাইছে আমিও লগাইছোঁ বাৰু সেইটো চাইডে চাওকচোন এই দেৱালীৰ দিনাখন কিবা এটা ভাল লাগে এতিয়া আমি গৈ আছোঁ পুষ্পাঞ্জলি দিবৰ কাৰণে আমাৰ পেহীহঁতৰ তাতে তো আৰু মানে একদম লাইটে জমজমাট ঠগি আহে পূৰা দেৱালী লাগিছে
আজি যিহেতুকে অমাৱস্যা লাগিছে, কালি পূজা হয় আৰু পূজা বহুত ৰাতিয়ে হয়, নিশি ৰাতি হয় বুলি কয়, চবে জানে। আৰু এইটো চাইডে জল্দি জল্দি বামুণ আহিছে আৰু পূজাটো জল্দি বহিছে, যিহেতুকে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আছোঁ, লঘনে আছোঁ, ভোকো লাগিছে অলপ অলপ, যাৰ কাৰণে আমি পূজাত আহি গৈছোঁ পুষ্পাঞ্জলি দিবৰ কাৰণে। আৰু এইফালে চবেই আছে, এতিয়া লাহে ধীৰে আমাৰ পুষ্পাঞ্জলি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ঘৰত গৈ আছোঁ দেই। আৰু ঘৰ আহি কি দেখা পাইছোঁ দেখিছেনে, ভাইটিয়ে ইমান ধুনীয়াকৈ পুৰি বনাই আছে, এই ডাঙৰ ডাঙৰ পুৰি, এতিয়া খাব লাগে, বহুত বেছি ভোক লাগিছে। ৰাতিপুৱাৰ পৰা এনেকৈ আছোঁ। চ' গাইজ, এতিয়া জাষ্ট ঘৰৰ পৰা খাই বৈ ওলাই আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ ভূটনাথত। কাৰণ কি ভূটনাথত মানে যোৱা বছৰো গৈছিলোঁ, আগৰ বছৰো গৈছিলোঁ, প্ৰত্যেক বছৰে যোৱা হয়ে, সেইটো কাৰণে এইবছৰো ওলাইছোঁ। মই মা ইফালে পেহীহঁত আছে আৰু আগফালে ভণ্টিহঁত গ'ল। এইটো চাইডত মেলা আহিছে, ইফালে পেহীও আহি আছে, তো গৈ আছোঁ। আৰু গাড়ীৰ কাৰণে আমি ৰখি ৰখি ইমান টাইম খেদাইছোঁ জানেনে, গাড়ীয়ে নাপাওঁ, কিবাকৈ এটা টেম্পু পাইছোঁ, সেই টেম্পুত আহি জাষ্ট ভূটনাথ পাইছোঁ। আৰু এইফালে চাওক, জীৱন চক্ৰ, সৰুৰ পৰা বুঢ়া হোৱালৈকে জীৱনৰ এটা চক্ৰ যে আমাৰ থাকে, তাকে ধুনীয়াকৈ ইয়াতে বনোৱা আছে। আৰু মই ইয়াতে আহিলে ন এইটোৱে চাওঁ জানেনে। আৰু আজিৰ দিনাখন ন এনেকৈ মানে লাষ্ট জ্বলি থকা দেখা পালে বোলে বহুত ভাল, তো আমিও সেনেকুৱাকৈ চালোঁ আৰু বম চম ফুটি আছে। আৰু এইটো চাইডে চাওকচোন, কাৰ যে ঘৰৰ কোনোবাই মৰিছে, ইমান বেয়া লাগে ন ইয়াত আহি দেখা পায়। আৰু এইটো চাইডে মানে যেতিয়া লাষ্ট এইফালে বহুত বেছি হৈ যায়, এইটো চাইডে জ্বলাই দিয়ে বুলি কয়। আৰু চাওক, ইমান মানে মোৰ ৱাৰ্ডেন ওলাই জানেনে এইবিলাক দেখা পায়। আৰু এইফালে আমি মা চবে কিবা এটা খাবলৈ আহিছোঁ, যিহেতুকে ভোকো লাগিছে আৰু খিচিৰি দি আছে, চ' খাই দিলোঁ। আৰু খাই বৈ এতিয়া লাহেকৈ ঘৰত যাবলৈ ওলাইছোঁ। আৰু গাড়ী নাপাওঁ, কিবাকৈ মানুহ এটাক পাইছোঁ, এইফালে সুধি বৈ গৈ আছোঁ এতিয়া আমি ঘৰত। জাষ্ট তিনিআলি আহি পাইছোঁ, এইফালে মই আৰু মা আৰু ভণ্টিহঁত আগফালে আছে। চ' তেনেকেই আৰু গৈ আছোঁ লাহে ধীৰে। একচুৱেলি কি জানেনে, জীয়াই আছোঁ যেতিয়া মৰিবতো লাগিবই ন, শ্মশানত গ'লে সেইবিলাকে মানে মাথাত ঘূৰি থাকে আৰু বেলেগ একো নহয়। চ' যি কি নহওক এতিয়া ঘৰলৈকে গৈ আছোঁ। আৰু এইফালে ভণ্টি আৰু মই তেনেকৈ ৰিলছ ভিডিঅ' এটা বনাইছিলোঁ, তাৰে অলপ অলপকৈ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইটো ভিডিঅ' আজি দিৱালীৰ ফাৰ্ষ্ট ডে আপোনালোকে দেখা পাই আছে, আৰু ছেকেণ্ড ডে একেলগে মই দি দিম, আপোনালোকে চাব দেই। আৰু এইটো ফালে চাওকচোন, আমাৰ তিনিআলিত এইটো কালী পূজা হৈ আছে, কেনেকুৱা লাগিছে জনাব দেই। মোৰ কিন্তু বহুত ভাল লাগিছে জানেনে, ইয়াৰে থিমটো প্ৰত্যেক বছৰে বেলেগ কৰে। The very next evening. करना है, ठीक है। आप दोनों में एक फाइनल में जाएगा, टिल्डा टाइप। अपनी मर्जी से जिंदगी जीता, स्टेप वन अपना मुझे कोई मेरा इलाज बताओ, किसी ने न रोका, किसी ने न टोका, कोई मैं हूँ बात का धोखा, पूरा क्रेजी अंग्रेजी ला दूंगा दुनिया में हो गया औखा। जैसे उनकी सारी की सारी এতিয়া ডান্স প্ৰগ্ৰাম চাই আমি ঘৰ আহি পাইছোঁ। আৰু গোটেই চব একেলগে থাকিলে বম চম ফুটাই ভাল লাগে ন, তো এতিয়া যাৰ কাৰণে আমি ৰেডি হৈছোঁ বম ফুটাবৰ কাৰণে। এইফালে পোৱালীক চাওক, ইমান বেছি যে সাহসী, আৰু বাপৰে বাপ মানিব লাগিব। বম ফুটোৱাত চবে ব্যস্ত মানুহবিলাক। गोपू मारना।
এইটো চাইডে দাদাই আকাশবাতি লৈ আহিছিলে এতিয়া চবৰে ষ্ট্ৰাগল চাওকচোন আকাশবাতি জ্বলোৱাত মানে সেইটো বৰ ৰিক্সি ন যিকোনো এটা চাইডে গুচি যাব যে সেইটো কাৰণে চবে মিলি লাগি আছে এতিয়া বৰ্তমান সেইটো উৰুৱাত এতিয়া মানে সেইটো আকাশত যাব ন তো ধুনীয়াকৈ চবে একদম লাগি আছে আৰু ইফালে ভাইটিৰ ন হাত চাত বুলি ইমান বিষাই গৈছিল যিহেতুকে ধৰি থাকিব লাগে ন আৰু মানুহ চাওক ৰাতি এতিয়া 12টা বাজি আছে মানুহৰ ভিৰ দেখা পাইছেনে আৰু এনেও আমাৰ ইয়াতে এনেকুৱা থাকেই বাৰু কি ক'ম আৰু ইফালে লাহে লাহে গ'ল আৰু সেইটো छोकरा जवार